Hi guys, welcome to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে। আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আকৌ আহিলো। এতিয়া গা পা ধুই আজৰি হলো, চাহু খালো। আজি আমাৰ ছোৱালীজনী আই সকাম অকন কৰিছো, তাকে ভিডিওটা আৰম্ভ কৰিছো, চাব সকলোৱে। আৰু কিনি ভিডিও কৰিবই পৰা নাই কাৰণ ছোৱালী গা চা ভাল নাথাকিলে, ল'ছালী গা ভাল নাথাকিলে ভালো নালাগে মন চন বিলাক। কাৰণে ঠিক আছে দে, কাপোৰ চাপোৰ বিলাকো মুকলাই দিলো। বলো ভিতৰলৈ যাওঁ। সকলোবোৰ মায়ে যোগাৰ কৰি থৈ দিছে। এতিয়া আকৌ ছোৱালী অপা উঠিলেই, সাৰ পালেই, গা ধুৱাব আছে। সাৰ পালে ভালেই হ'ল, ৰ'ব কান্দিছে। এতিয়া এগৰাকী বৰমা আহিছে, লাগি আছে। আৰু মই এতিয়া ছোৱালীক গা ধুৱাওঁগৈ, গা ধুৱাই নাই তাই। গা চা ধুৱাই কৰি ৰেডি কৰি লওঁ, চাই যাব ভিডিঅ'টো সম্পূৰ্ণ। গা পা ধুৱাই আনিব, কিন্তু মোক কোচৰ পৰা নানামে। মই চাহ বনাব লাগে, কিন্তু মোক কোচৰ পৰা নানামে ন। গাটো ইমান ভাল নহয় যে। আকৌ বৌহঁত নাই, পিতা আজি পৰীক্ষা শেষ হ'বহে, আজিহে আহিব। তাকে না দাদা আহিব, গাটো বেয়া ন। চাহকাপ বহাই লওঁ। চাহ ৰেডি, গজা, গোল্লা, বিস্কুট। প্ৰসাদ দিছে খাবলৈ, আৰু সকলো ঠাইতে বেলেগ বেলেগ অকণ নিয়মবিলাক। সকাম গ'ল, এতিয়া খিচিৰি অকণ বহাই থৈ আহিছোঁ। এতিয়া খিচিৰি খাম। এতিয়া অকণমান বিচনাতে বহিছোঁ। এই হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া। তাই শুইছিল, আকৌ সাৰ পালে আমনি কৰি আছে। তাই অকণমান গাটো ইমান ভাল পোৱা নাই, জ্বৰ নিচিনাও হৈ আছে। ঠিক আছে, এতিয়া খিচিৰি খাম, কৰি পাৰিলে দেখাম, চাই আহিব। এতিয়া 7:30 বাজিল, খিচিৰি খাই শুই কৰি ভিডিঅ'টো বোলো শেষ কৰাই নহ'ল বোলো, সেইকাৰণে এতিয়া ভাতত লাগিব লাগে। এইফালে আহা, কি কৰি আছা? সেই ডাঙৰজনী অকল লিখা কিবা এটা, সেই পঢ়া শুনা স্কুল বন্ধৰ কাৰণে কৰিবই মন নকৰে। কি কৰিছা? কাণ খজুৱাইছে? এইটো কি আকৌ? সিহঁতৰ লগতে লাগি কৰি আছোঁ। এতিয়া ভাতত লাগোগৈ আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকওঁ চাগে। যদি দেখাব পাৰোঁ দেখাই থাকিম বাৰু, যদি দেখাব নোৱাৰোঁ সামৰি দিম। মোক কামত সহায় কৰিব আহিছা? কামত সহায় কৰিব আহিছা? কি কৰিব আহিছা? বায়েকে ভনীয়েকক হহুৱাই আছে। এইটো
যোগদানটো ভিডিঅ'টো ইয়াতে সামৰো। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বাই বাই।